আজি আমি গতি পাঠটোৰ অনুশীলনী অংককেইটা কৰিবলৈ ট্ৰাই কৰিম। তো যিটো প্ৰথম কুৱেশ্যন আছে, প্ৰথম কুৱেশ্যনটো কৈছে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে 2 মিনিট 20 ছেকেণ্ড অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ'ব। অৰ্থাৎ আমাক যিটো বৃত্তাকাৰ পথ দিয়া আছে, ধৰি লোৱা বৃত্তাকাৰ পথটো আমাৰ এনেকুৱা ধৰণৰ দিয়া আছে। ইয়াৰ যিটো ব্যাস সেইটো দিয়া আছে আমাক 200 মিটাৰ। তো ব্যাসটো দিয়া আছে 200 মিটাৰ। আমাক ব্যাসাৰ্ধ দিয়া নাই, আমাক দিয়া আছে অনলি ব্যাস। তো ব্যাস দিয়া আছে 200 মিটাৰ। আৰু যিজন দৌৰবিদ হয় সেই দৌৰবিদজনে 40 ছেকেণ্ডত এপাক সম্পূৰ্ণ কৰে। অৰ্থাৎ যদি দৌৰবিদজনে ইয়াৰ পৰা ষ্টাৰ্ট কৰে দৌৰিবৰ কাৰণে, তেতিয়াহ'লে ইয়াৰ পৰা এইখিনি পাওঁতে এপাক সম্পূৰ্ণ কৰি লাগে 40 ছেকেণ্ড। আৰু দৌৰবিদজনে কিমান সময় ধৰি দৌৰে? 2 মিনিট 20 ছেকেণ্ড সময় দৌৰি থাকে। তো 2 মিনিট 20 ছেকেণ্ডত কিমান দূৰ অতিক্ৰম কৰিব? তো প্ৰথমে আমি কি কৰিব লাগিব? এই গোটেই বৃত্তটোৰে আমি পৰিধি উলিয়াই ল'ব লাগিব। তো বৃত্তটোৰ পৰিধি যেতিয়া আমি উলিয়াম, তেতিয়া আমি সেই দূৰত্বটো উলিয়াব পাৰিম যে 2 মিনিট 20 ছেকেণ্ডত কিমান দূৰত্ব অতিক্ৰম কৰে। তো ধৰি লওঁ আমাক যিটো বৃত্তাকাৰ পথ দিয়া আছে সেইটো হ'ল এইটো, আৰু ইয়াৰ ব্যাসটো হৈছে আমাৰ 200 মিটাৰ। তো আমি লিখি লৈছোঁ যে বৃত্তাকাৰ পথটো 40 ছেকেণ্ডত এপাক ঘূৰে। আমাক কুৱেশ্যনটোতে কৈছে যে দৌৰবিদজনে এপাক ঘূৰিবৰ কাৰণে 40 ছেকেণ্ড সময় লয় আৰু কিমান টাইমৰ বাবে ঘূৰিছিল? 2 মিনিট 20 ছেকেণ্ডৰ বাবে ঘূৰিছিলে। তো 2 মিনিট 20 ছেকেণ্ডটোক যদি আমি ছেকেণ্ডলৈ লৈ যাওঁ, যিহেতু 1 মিনিটত 60 ছেকেণ্ড থাকে, গতিকে 2 × 60 + 20, কাৰণ 20 ছেকেণ্ডটো আমাক অলৰেডি দিয়া আছে। তো আমাৰ টোটেল ছেকেণ্ডটো কিমান আহিব? 140 ছেকেণ্ড। তো দৌৰবিদজনে 140 ছেকেণ্ডৰ বাবে গোটেই বৃত্তাকাৰ পথটো দৌৰিছিলে। এতিয়া যদি দৌৰবিদজনে 40 ছেকেণ্ডত এপাক ঘূৰিব পাৰে, তেতিয়াহ'লে 140 ছেকেণ্ডত কিমান পাক ঘূৰিব? নিশ্চয় আমি 140 ডিভাইড কৰিব লাগিব, তেতিয়া আমি গম পাম যে 140 ছেকেণ্ডত দৌৰবিদজনে কিমান পাক ঘূৰিব বৃত্তাকাৰ পথটো, যদিহে 40 ছেকেণ্ডত এপাক ঘূৰে। তো সেইটো কৰোঁতে আমি পাম 3.5 পাক। অৰ্থাৎ যদি বৃত্তটো হয় এনেকুৱা ধৰণৰ আৰু এইডাল যদি ব্যাসাৰ্ধ হয়, আৰু দৌৰবিদজনে যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰে এনেকৈ আহি 3 পাক ঘূৰাৰ পিছত আৰু আধা পাক ঘূৰিব। অৰ্থাৎ কি হ'ব? এইখিনিৰ পৰা আহি এইখিনিত ৰ'ব। তো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলে এইখিনিত সি ৰৈ যাব। তো দৌৰবিদজনে 3 পাক আৰু আধা ঘূৰিব। তো এতিয়া আমাকতো পাকটো উলিয়াব দিয়া নাই, আমাক উলিয়াব দিছে কিমান দূৰত্ব অতিক্ৰম কৰিব। তো আমি প্ৰথমে উলিয়াই ল'ব লাগিব যে এপাকত সেই পথটোৰ দূৰত্ব কিমান হ'ব। আৰু বৃত্তাকাৰ পথ এটাৰ যেতিয়া আমি দূৰত্বটো উলিয়াব লাগে, তো ইয়াৰ পৰিধিটো উলিয়াব লাগিব। তো আমি জানো পৰিধিৰ ফৰ্মুলা হৈছে আমাৰ টুৱাইচ পাই আৰ। বৃত্তৰ পৰিধিৰ ফৰ্মুলা টুৱাইচ পাই আৰ। তো 2 কাৰণে 2 লিখা হৈছে, পাই কাৰণে আমি জানো পাই ভেলু সদায় 22/7 হয়। গতিকে 2 পূৰণ 22/7 × 100। আৰু 100টো কি হৈছে? আমাক ব্যাস দিয়া আছিলে 200 মিটাৰ। তো ব্যাস যদি 200 মিটাৰ হয়, তেতিয়াহ'লে ব্যাসাৰ্ধ নিশ্চয় 100 মিটাৰ হ'ব, কিয়নো ব্যাসাৰ্ধটো ব্যাসৰ সদায় আধা হয়। গতিকে এইটো যেতিয়া আমি সমাধান ছল্ভ কৰিম, তেতিয়াহ'লে আমাৰ ৰিজাল্ট আহিব 4400/7। এতিয়া আমি গম পালোঁ যে সেই বৃত্তটো যদি এপাক ঘূৰিব লগা হয়, বা সেই বৃত্তাকাৰ পথটো এপাক ঘূৰিবলগীয়া হয়, তেতিয়াহ'লে কিমান দূৰ যাব লাগিব? 4400/7 মিটাৰ যাব লাগিব। কিন্তু দৌৰবিদজনেতো এপাক যোৱা নাছিলে, দৌৰবিদজনে 3.5 পাক গৈছিলে। গতিকে আমি এতিয়া উলিয়াব লাগিব যে 3.5 পাক যাওঁতে কিমান দূৰত্ব অতিক্ৰম কৰিছিলে। গতিকে চিম্পলকৈ 3.5টো 4400/7 লগত পূৰণ কৰি দিলেই হ'ল। তো এইটো আমি পূৰণ কৰিলে আমাৰ ৰিজাল্ট আহিব 2200। গতিকে দৌৰবিদজনে কিমান দূৰত্ব অতিক্ৰম কৰিছিলে? মুঠ 2200 অতিক্ৰম কৰিছিলে। এতিয়া আমাক কুৱেশ্যনটোত আৰু এটা কথা উলিয়াব দিছে, সৰণ। তো সৰণ উলিয়াব দিছে, এইটো মুঠ দূৰত্ব হ'ল। তাৰপিছত আমাক সৰণ উলিয়াব দিছে। আৰু আমি জানো সৰণ মানে কি হয়? কোনো এটা বস্তু বা কোনো এটা বিন্দুৰ মাজৰ দূৰত্বটোকে আমি সৰণ বুলি কওঁ। যদিহে আমি এ আৰু বি দুটা বিন্দু ধৰোঁ, তেতিয়াহ'লে ইহঁতৰ মাজৰ যিটো নিম্নতম দূৰত্ব সেইটোৱে হ'ব আমাৰ
হৰণ এতিয়া আমি আমাৰ যিটো চিত্ৰ দিয়া আছিলে আমাৰ যিটো বৃত্ত দিয়া আছিলে সেইটোলৈ যাওঁ তো আমি পাইছোঁৱে যে দৌৰবিদজনে 3.5 পাক ঘূৰে অৰ্থাৎ 3.5 পাক ঘূৰে তো এইখিনিৰ পৰা যদি ষ্টাৰ্ট কৰে তো এপাক ঘূৰি হ'ব এইখিনি আৰু এপাক ঘূৰিলে এইটো পালে আৰু এপাক ঘূৰিলে অৰ্থাৎ 3 পাক আমাৰ কমপ্লিট হ'ব এইখিনি তো আৰু আধা পাক থাকিলে তো আৰু আধা পাক আহিলে এইখিনি অৰ্থাৎ যদি এৰ পৰা ষ্টাৰ্ট কৰে একে লাষ্টত আমাৰ ৰবহি বিত এতিয়া আমি উলিয়াব লাগে এ আৰু বিৰ মাজৰ দূৰত্ব কিমান তেতিয়া আমি তাৰ হৰণটো পাম আৰু আমাক কুৱেশ্যনটোৱে দিয়া আছিল যে ইহঁতৰ মাজৰ ব্যাস হৈছে 200 অৰ্থাৎ এ আৰু বিৰ মাজৰ দূৰত্ব 200 গতিকে এ আৰু বিৰ মাজৰ হৰণো হ'ব আমাৰ 200 গতিকে এই কুৱেশ্যনটোৰ এনসাৰ আমাৰ প্ৰথম দূৰত্বটো হ'ব 2200 মিটাৰ আৰু নেক্সটটো হ'ব আমাৰ হৰণটো 200 মিটাৰ হ'ব তো যিটো আমাৰ হৰণ হ'ব সেইটো আমাৰ 200 মিটাৰ অৰ্থাৎ দূৰত্ব হ'ব 2200 আৰু হৰণ হ'ব 200 মিটাৰ